দুৰ্নীতি দুৰ্নীতি আৰু ৰাজনীতি নাজানো অসমীয়াৰ আৰু কি নীতি অসমত সোমালে বনিয়াগিৰি যাৰ বাবে শেষ হলো আমাৰ সম্প্ৰীতি ওলাই আহা দলে বলে আজি যুগৰ প্ৰজা খুনৰ অসম গঢ়ো আমি ৰাইজেই হ'ব ৰজা খুনৰ অসম গঢ়ো আমি ৰাইজেই হ'ব ৰজা ৰাইজেই হ'ব ৰজা ৰাইজসকল এইবাৰ কিন্তু আপোনালোকে মোৰ বেঙেনা টিপি মানে মোৰ বেঙেনা চিনত টিপি মোক ভোটটো দি জয়যুক্ত কৰিব তেতিয়া কি হ'ব গম পাইছে না নাই এতিয়া আপোনালোকৰ যদি এটা ৰাস্তা আছে মই তিনিটা কৰি দিম এখন যদি মেডিকেল আছে মই 5খন বনাই দিম সুন্দৰ সুন্দৰ মেডিকেল প্ৰতিটো চুকত মেডিকেল হ'ব ছাৰ অলপ বেছি হৈছে নেকি কেইটামানৰ হাতত দুটামান গেলা বিলাহী দেখিছো কমাও এতিয়া সেইবোৰ কমোৱা নমোৱা উঠোৱা সিজোৱা কৰি থাকিবলৈ সময় নাই মনে মনে ধেমালিতে ৰাইজসকল আপোনালোকৰ প্ৰতিটো সমস্যাত প্ৰতিটো ক্ষেত্ৰতে মই আছো শুওঁতে বহোঁতে উঠোঁতে হাগোঁতে মুঠোঁতে ছাৰ শুওঁতে হাগোঁতে মুঠোঁতে থাকিলে ব্যক্তিগত বুলিবলৈ কিবা কথা এটা আছে নহয় একদম চুপ চুপ একদম চুপ শেষত আপোনালোকে মোৰ সেই বেঙেনা টিপি মানে মোৰ বেঙেনা চিনতে ভোটটো দি মোক জয়যুক্ত কৰিব বুলি আশা ৰাখিলো আৰু কেলা ভাগৰ লাগি গৈছে হে এই গীপাতালৈ চোৱা চৰকাৰৰ আঁচনি পাই নাচনি হৈ গৈছে একেবাৰে যে লাফিং কম্পিটিশ্যনতহে নামিছে ধনু কলিজা মনু কলিজা মোৰ ভাগৰ লাগিছে হে পানী গিলাচ দিয়া অলপ আগতে মুটনি সপা গিলিছিলিহে পানী খাব হ'লেই নে আগে খৰিকেইডাল ফালি ল ৰাতি হ'লে গাখীৰকে খাবি দিনত হ'লে মুটনি খাই ৰাতি হ'লে তাই গাখীৰ পাব ঐ মানুহটোৰ কথা তেনেকৈ নকবি দেই আমাৰ দুজনীৰ কাৰণে ইমান কষ্ট কৰিছে দেখা নাই ৰাতি হ'লে গাখীৰ অকণমান খোৱা কথাটো কি ডাঙৰ কথানো মন মোৰ উৰি গুচি যায় হে ধনু কলিজা হে মুনু কলিজা তহঁতৰ কি খবৰ এইবাৰ জাহাজী কলতে হাতটো দিবি আৰু এইডাল আহি অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিলেহি এইবাৰ আকৌ জাহাজী কলত হাত দিবলৈহে বাকী থাকিলে নগেন বাবুৱা কেশম্বা তোহাৰটো ভালেই হ'ব দুটা কেলা বিহাৰী তাৰ চকু চা নিৰ্বাচনতো চিম্বল লৈছে এই জাহাজীখন জাত চাহে চিন তহঁতৰ নগেন কিবা কৈছিলি নি এইবাৰ তই মোৰ কলটোতে হাত দিবি হাত টিম নে টেপিম মানে মেচিনটোত ধনু কলিজা একটু ল মুনু কলিজা একটু ল কাবরা বল দুসরা ঘর নগেন কলেজৰ কিবা এটা দি থৈ যা প্ৰথমতে কলত হাতটো দে তাৰ পিছত তাগৰা পাৰ্টি হ'ব বিহাৰী বাবু অলে অকলে ভাল প্ৰচাৰ কৰি আছ এইবাৰ তোৰ কম ভাগিব যেন লাগিছে আৰু তোৰ বেঙেনা কি হতে যাই থাকিব আৰু মনে মনে তয়ো মোৰ বিৰুদ্ধে ভাল প্ৰচাৰ কৰি আছ এইটো বদনাম গায়ে প্ৰচাৰ কৰিব লাগিব গম পাইছ নাই বদনাম গায়ে প্ৰচাৰ কৰিব লাগিব
এই নহ'লে তোৰ এই বেঙেনা তোৰ কল মোৰ বেঙেনা দেখুৱালে কোন মানুহে ভোট দিবহি তোকে বৈ চোৰ কুকুৰা চোৰ ছাগলী চোৰ বনাই দিছো মই কিয় এনেই আছো বুলি ভাবিছ নি মইতো তোক ধৰ্ষণকাৰী বনাই দিছো ডাকু বনাই দিছো কিছুমান থাকিলে ভাল গুৰুজন খাবি তই তোৰ নাচা হৈ গৈছে কি চিন্তা কৰি আছা যাওঁ বুজিছা নাই কাইলৈ আকৌ এই পুৱাতে আকৌ নিব মানে প্ৰচাৰ কৰিবলৈ যাব লাগিব যে যাওঁ ঠিক আছে এই এক মিনিট ৰ হেল্ল' এই চিচিটিভি কেমেৰাবোৰ কি কৈছ চব বন্ধ কৰি দে আৰু ৰাস্তাত নজৰটো দে হা ঠিক আছে এই মই আহিছোঁ এই বল এই ভনী কথাবোৰ অলপ বুজি পাবি এইবোৰ বৰ ভাল দিশ নহয় বেকগ্ৰাউণ্ড টকা পইচা নহ'লে আমাক কোনেও পাত্তা নিদিয়ে বা মই শিক্ষিত ছোৱালী মই সমাজখন পৰিৱৰ্তন কৰিব বিচাৰোঁ আজিও সমাজত বহুতো শিক্ষিত যুৱক যুৱতী আছে মই সিহঁতক লৈ সপোন দেখিছোঁ এখন সোণৰ অসম গঢ়াৰ সপোন দেখালৈকে ঠিকে আছে কিন্তু সপোনবোৰ বাস্তৱত ৰূপায়ণ কৰাটোহে আচল কথা আমি যদি সকলোৱে কথাবোৰ এনেকৈ ভাবোঁ তেন্তে যুৱ প্ৰজন্ম বুলি কিবা কথা থাকিবনে আমি যদি আগভাগ লৈ দেশ তথা জাতিৰ কথা নাভাবোঁ তেন্তে সকলোবোৰ শেষ হৈ নাযাবনে বা তোৰ কথাবোৰ সঁচা কিন্তু মনৰ পৰা ভয় তই নিকাৰ মনেৰে এবাৰ সমাজখনলৈ জুমিছা সমাজখনত কি হ'ব ধৰিছে দুৰ্নীতিয়ে গোটেই সমাজখনেই ছানি ধৰিছে তই ঠিকেই কৈছ আমি দুৰ্নীতিমুক্ত অসম এখন গঢ়িব লাগিব আমি নিকা অসম এখন গঢ়িব লাগিব যুঁজ দিম বা যুঁজ দিম দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিম জয় আই অসম জয় আই অসম এতিয়া আৰু দেৰি নকৰোঁ ব'ল বহুতকেইটা ৱাৰ্ড আজি ঘূৰি শেষ কৰিব লাগিব নহয় ব'ল ব'ল তোমাৰ কোনে দিলে নামটো আগতে মই পঢ়া লগা আছিলোঁ এতিয়া মায়ে দিলে ভুটুক গগৈ হ'ব বুজি পাইছোঁ মাক মাতি দিয়াচোন আহক ভিতৰলৈকে আহক চকী দুখন উলিয়াই আনিছোঁ আৰু দেউতাকো মাতি দে দেউতা ওলাই চকী দোকানলৈ নলৈ আহিছে নালাগে দিয়ক ইয়াতে হ'ব এইৰ কথা গম পাইছেই নহয় নিৰ্দলীয় প্ৰাৰ্থী হিচাপে হয় গম পাইছোঁ বাইদেউ নমস্কাৰ আঁচনিৰ নামত কোটি কোটি জনতাক শোষণ কৰি বেলচাৰে লৈ চামুচেৰে দি নিজৰ পকেট গৰম কৰা নেতাৰ আজিৰ দিনত অভাৱ নাই এনে নেতা বহুজন আহিব দেশখন শোষণ কৰিব সোণৰ অসম গঢ়াৰ নামত নিজৰ সম্পত্তিৰ পাহাৰ গঢ়িব আপোনালোকে জানো নিবিচাৰে এজনী সৎ সাহসী আৰু শিক্ষিত ছোৱালী এই অঞ্চলৰ পৰা প্ৰতিনিধিত্ব হোৱা বিচাৰোঁ ব্যক্তিগতভাৱে আপোনালোকক মই একো দিব নোৱাৰোঁ দিব পাৰিম আপোনালোকৰ এই কেঁচা ৰাস্তাটো পকা কৰি আৰু দিব পাৰিম বিশুদ্ধ খোৱা পানী আৰু দিব পাৰিম এখন উন্নত মানদণ্ডৰ চিকিৎসালয় 500-1000 নিজৰ বহুমূলীয়া ভোটটো বিক্ৰী কৰাতকৈ আমাৰ সমষ্টিটো উন্নত লাগে এখন উন্নত মানদণ্ডৰ চিকিৎসালয় লাগে আমিতো তাকে বিচাৰোঁ সেই আশাকে বুকুত বান্ধি এচাম দুৰ্নীতিগ্ৰস্তৰ প্ৰাৰ্থীৰ বিৰুদ্ধে নিজৰ জীৱনকো তুচ্ছ কৰি এই নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আপোনালোকৰ আশীৰ্বাদ হ'লে নিশ্চয় সফল হ'ম তেন্তে আহোঁ দিয়ক আপোনালোকৰ বহুমূলীয়া ভোটটো পাম বুলি আশা কৰিলোঁ নমস্কাৰ বাইদেউ কলতে ভোটটো দিব আৰু ধুনু মাইনা এইপিনেই গৈছিলোঁ এই চবক দেখিলোঁ ইয়াতে ময়ো বি সোমাই দিলোঁ কলতেই মাৰিবি ভোটটো
ল এতিয়া আগলে আৰু দিম খালি কলতেই দিবি ও নগেন ককাইদেউ নগেন ভাইটি তয়ো মোৰ কলতেই ভোটটো দিবি আপোনাক কিহৰ ভিত্তিত ভোট দিম কোন বেটা তই মোৰ পাপাক সেইবোৰ বাৰু বাদ দিলোঁ জিকি যোৱাৰ পাছত সমষ্টি ভোটাৰৰ কিবা খবৰ খাতি ৰাখিছেনে আজি অকণ কাকাইদেৰ খং উঠিছে মই জানো খং উঠিলেও তই মোৰ কলটোতেই ভোটটো দিবি চাই ল'ম তোক ও নগেন ককাইদেউ কি ভুল ভুৰাই আছ হয়নে কিনো ভুৰভুৰাবি চৰকাৰ আঁচনিবিলাক দেখা নাই জানো গোটেই আঁচনিবিলাক মাইকী নামতে আমি মতাবিলাকে হাজিৰা কৰি ঘৰৰ বজাৰ বেমাৰ আজাৰ আছেই সকলোখিনিতো আমি তাৰ পৰাই কৰিব লাগিব মাইকীবিলাক চাচোন আঁচনি পইচা লৈ সিহঁতৰে কি বিলাসিতা কথাটো পিছে ঠিকে কৈছ নগেন কাইদি আমাৰ কষ্ট উপাৰ্জিত ধন চাচোন আমাৰ পৰাই টেক্সৰ ওপৰত কাহি আমাৰ এই মাইকীবোৰক ইমান অকমান দিছে সিহঁতবোৰৰ গাত তৰণি নাইকিয়া হৈছে চাচোন তই বাৰু কেলা সিমানটো শান্ত হোৱা নাই মোৰ সেই ডাঙৰজনী যে এই ধনুকলি যা আঁচনি পোৱা ফূৰ্তিত কি দেখিবি কোনোবা এটাক বোলে গামোচা মাৰি চুমাই খাইছে নহয় হয় দে এইটো ধনুকলি যে একেবাৰে চুমাৰণী হিচাপে বিখ্যাত হৈ পৰিছে ভাইৰেল হৈ পৰিলে একেবাৰে গম পাৱ নে তই 18 বছৰ হ'ল কেলা চুমা এটাতো বাদেই দে তাই মোৰ কাষলৈকে নাচাপে তই জান আৰু সেইটো গাত কিবা মোহনি আছে যেন পাইছোঁ চুমা খাবলৈ কেলা গোটেইখনে খেদি ফুৰে নহয় গম পাইছনে পিছে বাদ দে তইনো ক'ত যাবি এতিয়া এই মাইকী কচু খাবলৈ মন টেঙা সৰহ কচু বিচাৰিবলৈ পঠিয়াইছে মোক এই সময়ত টেঙা খোৱাটো কিন্তু ভাল পিছে তোৰ নামটোহে অকণ প্ৰপাৰ্টি কিন্তু বিগ চাইজ নগেন কাইটি তয়ো যে আৰু এই সপোন আমি কৰিম পূৰণ আমি ৰচোন আনন্দ নাম্বাৰ এটাৰ পৰা ফোন আহিছে হেল্ল' কোনে কৈছে পাখি গজিছে হোৱাট পাখি লগাবও পাৰোঁ আৰু পাখি কাটিবও পাৰোঁ লাউড কৰ গতিকে অলপ তলৰ নামিলে ভাল হু আৰ ইউ ননচেন্স কাক ভাবুকি দিবলৈ আহিছে হা কাক ভাবুকি দিবলৈ আহিছে পুঠি মাছৰ কলিজালৰ ইলেকশ্যনত অৱতীৰ্ণ হোৱা নাই মই কোনে ক'লে আপুনি ধুই এই চবক আপুনি কৈ ইজ্জত চলাই থাকিব নালাগে ঐ দম আছে মুখৰ আগলৈ আহিবি পাপা আৰ্জেণ্ট 50,000 লাগে 50,000 টাকা পাৰ্টি কৰিব লাগে 50,000 পাৰ্টি পইচাবোৰকে টুকুৰা কৰি তামাচা চেট লগাই খাবি তোমাৰ ফটোৱা লেকচাৰ শুনিবলৈ মোৰ সময় নাই 5 ষ্টাৰত লগৰকেইটা ৰৈছে পইচা দিয়া বেটা অলপ কমাই খৰচ কৰ 50,000 আমাৰ এই ভদ্ৰৰ কথাটো শুনকচোন এবাৰ কথাৰেই ভুৱা দি ফুৰে নাই তাৰ কোনো সীমাৰ মিছা মাতি মানুহক ঠগে বনাই দিয়ে বুৰ্বক তাৰ বুদ্ধিৰ ওচৰত হাৰে ডাঙৰ ডাঙৰ মূৰ্খক সকলোকে বুৰ্বক বনাই ঘূৰি ফুৰে ছাৰ এনেকৈ আৰু কি লেচন খেলিব অকণমানতো যদি গোটেইখন ভাগৰে লগাই দিয়ে আৰু তই মুখৰ পৰা হাঁহিটো অতৰা এইটো ধেমালিতে হোৱাটো এইটো বহুত দিনৰ আগৰ কথা সেইদিনা আছিল বৰ ডাঙৰ ধুমুহা
হঠাতে লাইনটো গুচি গ'ল। তাৰ পিছত 8 মাহ 4 ঘণ্টাৰ পিছত ছাৰ হ'ব তোৰ বিশ্লেষণ সেই তোৰ লগতে থাক। সেইদিনা বতাহ ধুমুৰাৰ সুযোগ লৈ তোৰ মাৰ লগতে তাৰমানে ধেমালিতে তাৰ ফলত এইটো পঞা লগাটো বৰ ভাগৰ লাগিছে। আৰু কেইটা ঘৰত আছে? বলক ভূত কেইটামান বিচাৰিয়ে লওঁগৈ। কুনীতি দুৰ্নীতি আৰু ৰাজনীতি নাজানো অসমীয়াৰ আৰু কি নীতি। অসমত সোমালে বনিয়াগিৰি যাৰ বাবে শেষ হ'ল